সো যদি সকলে ভাল পায় নতুন কেইটামান এলফাবেট ক্ৰিয়েট কৰিম বাট আই নিড নমস্কাৰ জুবিন গাৰ্গে এটা আচৰিত মন্তব্য কৰিলে তেওঁ এনকে টিভিৰ এখন মঞ্চত কয় যে ইংৰাজী বৰ্ণমালাত কিছুমান অসমীয়া ৱৰ্ড নাই যাৰ বাবে ইংৰাজী বৰ্ণমালাৰ ৱৰ্ডছ বৃদ্ধি কৰিব আৰু তেওঁ বৃদ্ধি কৰিব বুলিও কৈছে তেওঁ এই আচৰিত মন্তব্য কৰিছে এখন মঞ্চত প্ৰথমে তেওঁৰ মন্তব্যটো শুনো আহা মানে মই কেতিয়াবা ফিল কৰোঁ এটা কথা যে অসমীয়া ভাষাটো এতিয়াও কমপ্লিট হ'বলৈ বাকী আছে কাৰণ আমাৰ ভাষাটোত কিছুমান উচ্চাৰণ নাই আৰু সেই ধৰণে আমাৰ এলফাবেটছো নাই এটা চ নাই আমাৰ চশমা ক'বলৈ দিগদাৰ হয় শ নাই ইভেন মোৰ নামটো জুবিন জ নাই অসমীয়াত সো যদি সকলে ভাল পায় নতুন কেইটামান এলফাবেট ক্ৰিয়েট কৰিম বাট আই নিড ইউৰ ছাপোৰ্ট সেইটো ইমান ডাঙৰ কথা নহয় সেইটো ভাষাটোৰ উত্তৰণ হ'ব অৱতৰণ নহয় কথাটো হ'ল সেইটো সো যিকেইটা আমাৰ যিকেইটা প্ৰনাউন্সিয়েশ্যন নাই সেইকেইটা যদি এটা এটা এলফাবেট আমি দিব পাৰোঁ তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ কাৰণে সুবিধা হ'ব যে সেইবিলাক মই চশমা ক'লোঁ চশমা ক'লে চশমা কয় এইটো বাহিৰত গ'লে দিগদাৰ হয় চশমা চশমা ইটছ ভেৰি ডিফাৰেণ্ট চ' সেই কেইটামান এলফাবেট লাগে সেই কেইজনমান পণ্ডিতৰ লগত বহিব লাগিব তেতিয়া হ'ব মই জানো মই গালি খাম কিন্তু মোৰ কথাবোৰ তেনেকুৱা তাৰমানে মই গালি খাওঁ কিন্তু 15 বছৰ পিছত তাৰ সুফলটো পায় মানুহে